Hey guys, welcome back to my YouTube channel. আপোনালোক কেনে আছে? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আপোনালোকৰ কাৰণে লৈ আহিছোঁ আজি মই এটা নতুন ভিডিঅ'। আপোনালোক যদি মোৰ চেনেলটোত নতুন হয় তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। So guys, আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি মই লৈ আহিছোঁ কঁঠালগুটিৰ একেবাৰে এটা নতুন ৰেচিপি। চাওক মই ইয়াত লৈছোঁ কঁঠালগুটি এবাটি। কঁঠালগুটিখিনি মই প্ৰথমতে চিলি লৈছোঁ, ওপৰৰ যিটো বগা ছাল আছে সেইটো চিলি ধুই লৈছোঁ এনেকৈ। এতিয়া মই প্ৰথমতে এইখিনি প্ৰেছাৰত দি দিম। প্ৰেছাৰত এটাৰ পৰা দুটা হুইচেল মাৰিলেই মই এইখিনি নমাই ল'ম। লগে লগে নমাই যিটো ৰঙা ছাল ইয়াত আছে, ৰঙা ছালটো আপোনালোকে বইল হোৱাৰ লগে লগে হাতেৰে এৰালেই গৰম গৰম এৰাই যাব। আপোনালোকে এৰাই ল'ব তেনেকৈ, কাৰণ মই আজি বনাম কঁঠালগুটিৰ বৰফি। মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। এতিয়া এইখিনি বইল কৰি লওঁ। চাওক মই কুকাৰত দি দিছিলোঁ আৰু দুটা হুইচেল মৰাৰ লগে লগে মই এইখিনি নমাই লৈছোঁ। আৰু এতিয়া একেবাৰে গৰম গৰম হৈ আছে। গৰম থাকোঁতেই মই এইখিনি গোটেই ছালখিনি এনেকৈ এৰাই ল'ম। চাওক সহজতে এৰাই যায়। আপোনালোকে গোটেইখিনি চাফা কৰি ল'ব। ৰঙা ছালটো থাকিলে বেয়া লাগিব। ৰঙা ছাল চাফা কৰি তাৰপিছত মই কেনেকৈ কি কৰোঁ দেখুৱাই থাকিম। চাওক মই ৰঙা ছাল গোটেইখিনি চিলি লৈছোঁ। অলপ অলপ আছে বাৰু, গোটেইখিনি একেবাৰে চিলি লোৱা হৈছে। আৰু এতিয়া মই এইখিনি মিক্সিৰ এটা জাৰত ভালকৈ মাৰি ল'ম। আৰু বস্তুখিনি ভালকৈ বইল নকৰিব, নহ'লে একেবাৰে বেছি বেয়া হৈ যাব পেষ্টটো। চাওক মই পেষ্টখিনি বনাই লৈছোঁ। এনেকুৱা হ'ব লাগিব আপোনালোকৰ পেষ্টখিনিও, যাতে কোনো ধৰণৰ পানী ইয়াত নাথাকে। আৰু এইফালে মই লৈছোঁ এবাটি চেনি। মই চেনিখিনি মিক্সিত মাৰি লৈছিলোঁ, মিহি কৰি লৈছোঁ। আৰু ইয়াত লৈছোঁ মই 3-4টামান ইলাচি। এতিয়া মই গেছত এখন কেৰাহী পাতি দিছোঁ আৰু ইয়াত দি দিছোঁ মই ঘিউ আপোনালোকে পৰিমাণ অনুসৰি ব্যৱহাৰ কৰিব। এতিয়া ঘিউখিনি গলিলে ইয়াত মই দি দিম ইলাচিখিনি। চ' গাইছ, ইয়াত চাওক ঘিউখিনি গলি গৈছে। আৰু এতিয়া মই ইয়াত দি দিছোঁ ইলাচিখিনি অকণমান ৰঙচুৱা হৈ আহিলে ইয়াত মই দি দিম গুড়ি কৰি থোৱা কঁঠালগুটিখিনি। গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিব, বেছি হাইত দিলে ইলাচিখিনি একেবাৰে জ্বলি যাব। আৰু একেবাৰে জ্বলি গ'লে দেখাত বেয়া লাগিব, ক'লা ক'লা হৈ যাব। চাওক লাহেকৈ অকণমান ৰঙচুৱা হৈ আহিছে। আৰু এতিয়া মই ইয়াত দি দিম কঁঠালগুটিখিনি। এতিয়া কঁঠালগুটিখিনি দি দিছোঁ আৰু এইখিনি মই ভালকৈ মিক্স কৰি ল'ম ঘিউখিনিৰ লগত। যিহেতু মই বৰফি বনাই আছোঁ সেইকাৰণে মই ইয়াত ঘিউৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকেও ঘিউৰে ব্যৱহাৰ কৰিব, তেলৰ ব্যৱহাৰ নকৰিব ইয়াত। চাওক এইখিনি মই অকণমান সময় লৰোৱাৰ পিছত ইয়াত এড কৰি দিছোঁ চেনিখিনি। গোটেই চেনিখিনি দিয়াৰ পিছত এইখিনি ভালকৈ লৰাই থাকিব। যেতিয়া দেখিব চেনিখিনি একেবাৰে গলি গৈছে আৰু অকণমান আঠা আঠা হৈ গৈছে, তেতিয়া এইখিনি আপোনালোকে নমাই দিব গেছৰ ফ্লেমটো অফ কৰি। এতিয়া মই এখন বাচন লৈছোঁ ষ্টীলৰ, আৰু ইয়াত লৈছোঁ মই ঘিউখিনি মই ভালকৈ গোটেই বাচনখনতে লগাই ল'ম। তেতিয়া বৰফিখিনি ইয়াত নমাই দিম, নহ'লে তলত লাগি যাব। সেইকাৰণে ঘিউ লগাই ল'ব গোটেই বাচনখনত। এতিয়া যিখিনি কঁঠালগুটি মই চেনি চিৰা কৰি থৈ দিছোঁ সেইখিনি এতিয়া মই ইয়াত দি দিছোঁ। দি এনেকৈ আপোনালোকে যিকোনো শ্বেপে দিব পাৰে। মই এনেকৈ ৰাউণ্ড শ্বেপ দিছোঁ, পূৰা ওপৰৰ ডোখৰ সমানকৈ লৈছোঁ। এতিয়া মই এইখিনি ফ্ৰিজত থৈ দিম আধা ঘণ্টাৰ কাৰণে। তেতিয়া বস্তুটো টান হৈ আহিব আৰু বৰফিখিনি সহজতে উঠি যাব কাটিলে। খাবলৈ খুবেই টেষ্টি হয় এই ৰেচিপিটো, আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰিব। আৰু যদি আপোনালোকে আগত খাইছে, কেতিয়াবা বনাই আৰু কেনেকৈনো আপোনালোকে বৰফি বনাই খায় মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকৰ সকলোৰে ভাল লাগিছে। আৰু যদি ভাল লাগিছে তেনেহ'লে মোক কমেণ্ট দিব যে মোৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে। আজি একেবাৰে এটা নতুন ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। চ' গাইছ চাওক মই ফ্ৰিজত থৈ দিছিলোঁ আৰু এতিয়া উলিয়াইছোঁ, একেবাৰে টান হৈ গৈছে। আৰু এতিয়া মই এইখিনি কাটিম। আপোনালোকে যিকোনো শ্বেপ দিব পাৰে, স্কোৱাৰ, ৰাউণ্ড, যাৰ যেনেকুৱা মন তেনেকুৱা দিব। মই ইয়াত দিছোঁ বৰফি শ্বেপ দিছোঁ।
এয়া চাওক মোৰ বৰফি হৈ গ'ল একেবাৰে ৰেডি খাবলৈ খুবেই টেষ্টি হৈছে খালে কোনোৱে গম নাপাব এইটো কিহৰ বৰফি হয় ইমানেই ধুনীয়া হয় চ' গাইজ আপোনালোকে নিশ্চয় এবাৰ হ'লেও ঘৰত ট্ৰাই কৰি চাব চ' গাইজ যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো আজিলৈ আহিছোঁ পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে